এতিয়া সময় 9টামান বাজিছে আৰু ল'ৰাক স্কুলত থৈ আহিছোঁ। তাক লৈ নাযাওঁ যিহেতু বহুত গৰম, সেয়ে আমি দুয়োটাই ওলাইছোঁ, হাজবেণ্ড আৰু মই। এতিয়া আমি পালোঁ আৰু গাড়ীখন পাৰ্কিঙত থৈ দিলোঁ। থৈ কেনে অকণমান খোজকাঢ়ি আহিছোঁ। এতিয়া অকণমান ৰাতিপুৱা হৈ থকাৰ কাৰণে বেছি দোকানবোৰ বহা নাই। আগলৈ চাওঁ কিনো হয় চাওঁ। অকণমান আগুৱাই আহিয়ে দেখিলোঁ এইবোৰ টপ আছে, লগতে ফ্ৰক ধুনীয়া ধুনীয়া। আৰু এয়া হৈছে কুৰ্তিবোৰ 200 টকা, কটন হয়, শ্লিভলেছ, লগতে ফুল শ্লিভ সকলোবোৰ পোৱা যায়। আৰু ইয়াৰে পৰা মই এটা লৈছোঁ, পূজাত পিন্ধিলে দেখিব। এতিয়া মই নেদেখাওঁ আৰু কোনটো ল'লোঁ। কিমানকৈ এইবোৰ? আৰু এইফালে এয়া বেগ, হেণ্ড বেগ আছে, মানে কাপোৰ চাপোৰ লৈ যাব পৰাকৈ। আৰু এইবোৰ হেঙাৰ, লগতে নাইটি। মাই গড, কি ধুনীয়া! সৰু ছোৱালীৰ ফ্ৰকবোৰ দেখিলে ইমান ধুনীয়া লাগে। এতিয়া মই মেখেলা চাদৰ ল'ম বুলি ভাবিছোঁ আৰু আহি পালোঁ মেখেলা চাদৰৰ দোকানত। বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে, এচি কটন আৰু লগতে পলিপাট এইবোৰ। আৰু এইবোৰ 400, 500 হয়। চাদৰ মেখেলা দুযোৰ ল'লোঁ আৰু এতিয়া আমি যাব লৈছোঁ। বজাৰ কৰা হৈ গ'ল। আজি মোৰেই বজাৰ কৰিছোঁ, বাকী বেলেগ দিনাখন ইহঁতৰ বজাৰ কৰিম। ইমান গৰম, ভাবিলোঁ এগিলাচ আমি কুঁহিয়াৰৰ ৰস খাই লওঁ। পইচাটো বোলো অহা মাহত দিওঁ বুলি কৈছোঁ। নহ'লে অহা বছৰ এইটো সময়তে। এতিয়া হোটেল এখনত বহিছোঁ, ভাবিছোঁ কিবা এটা খাই লওঁ। আৰু হেলমেটবোৰ পিন্ধিলে যে চুলিবোৰ অৱস্থা নোহোৱা হৈ যায়, সেইকাৰণে কেমেৰাত চাই মই ঠিক কৰি আছিলোঁ। আৰু এয়া ঠাণ্ডা লৈছোঁ, লগতে চমোচা মানে চিঙৰা। আৰু ৰাতিপুৱা ভাত খাইছিলোঁ, সেয়ে অলপ লাইটকৈ খাইছোঁ। আমিতো খালোঁ আৰু ধুনুনে ল'লেতো নহ'ব, সেইকাৰণে তাৰ ফেভৰেট এয়া পিজ্জা ল'লোঁ। খোৱা লোৱা সকলো হৈ গ'ল আৰু এতিয়া ডাইৰেক্ট ধুনুক স্কুলৰ পৰা ল'ম। এতিয়া আমি আহি পালোঁ আৰু আমাৰ ধুনুকো লৈ ল'লোঁ। ধুনু, হাই কোৱা। বহুত বেছি বজাৰ নকৰিলোঁ আৰু যিখিনি লাগতিয়াল আছিলে সেইখিনিয়ে ল'লোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব, লগতে লাইক কমেণ্ট কৰিব।